নমস্কাৰ প্ৰিয় আমাৰ জীৱন লগৰ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল তথা আমাৰ অতি প্ৰিয় বন্ধু বান্ধৱীসকল কেনে আছে নিশ্চয় ভালে আছে চাগে মই দীপজ্যোতি বৰা আজি আপোনালোকৰ বাবে কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ আৰু আজি এই শিতানত মহৎ লোকৰ বাণী শিতানত স্বামী বিবেকানন্দই কোৱা অৰ্থাৎ স্বামী বিবেকানন্দৰ কেইটামান বাণী আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে শুনিবচোন মই প্ৰথমটো বাণী আপোনালোকৰ বাবে কৈছোঁ স্বামী বিবেকানন্দই কোৱা প্ৰথমটো বাণী আপোনালোকৰ বাবে কৈছোঁ যে শিক্ষা মানৱ জীৱনৰ অংগ যাক পৰিহাৰ কৰিলে মানুহে বৰ্তমান সভ্যতালৈ অহা পথ নাপায় মই পুনৰ কৈছোঁ শিক্ষা মানৱ জীৱনৰ অংগ যাক পৰিহাৰ কৰিলে মানুহে বৰ্তমান সভ্যতালৈ অহা পথ নাপায় তেখেতে অৰ্থাৎ স্বামী বিবেকানন্দই কোৱা দ্বিতীয়টো বাণী মই আপোনালোকক ক'বলৈ লৈছোঁ আমি সেই শিক্ষাহে গ্ৰহণ কৰা উচিত যি শিক্ষাই চৰিত্ৰ গঢ়ে মানসিক উৎকৰ্ষ সাধন কৰে বুদ্ধিৰ বিকাশ ঘটায় আৰু নিজকে নিজৰ ভৰিত থিয় দিবলৈ শিকায় মই এইবাৰ তৃতীয়টো বাণী লৈ আহিছোঁ যি মানুহে সৰু কাম কৰে তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপ সৰু নহয় যি মানুহে সৰু কাম কৰে তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপো সৰু নহয় মই এবাৰ চতুৰ্থটো বাণী লৈ যাব বিচাৰিছোঁ স্বামী বিবেকানন্দই কৈছিল ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা কিন্তু মানুহক নুজুখিবা মই আকৌ এবাৰ কৈ দিছোঁ ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা কিন্তু মানুহক নুজুখিবা প্ৰিয় সদস্যসকল আৰু এটা বাণী অৰ্থাৎ স্বামী বিবেকানন্দে কোৱা এটা বাণী আপোনালোকৰ বাবে শুনাইছোঁ খং নকৰিবা নিজৰ সৰ্বনাশ হ'ব খং নকৰিবা নিজৰ সৰ্বনাশ হ'ব অহংকাৰ নকৰিবা পতন হ'ব প্ৰিয় আমাৰ জীৱন লগৰ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল আচলতে প্ৰিয় সদস্যসকল আপোনালোকৰ আমি এই মহৎ লোকৰ বাণী শিতানটো নতুনকৈ আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে শুনিব আৰু আপোনালোকে এই মহৎ লোকৰ বাণীসমূহ শুনি আপোনালোকে এই মহৎ লোকসকলে কোৱা কথাবিলাক আপোনালোকে অনুভৱ কৰি তেওঁলোকে কোৱা কথাবিলাক তেওঁলোকে যিবিলাক কথা কৈছে এই কথাবিলাক আপোনালোকে গুৰুত্ব দিব আৰু নিজৰ জীৱনটো সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিব আজি এই মহৎ লোকৰ বাণী শিতানটিত মই দীপজ্যোতি বৰাই স্বামী বিবেকানন্দৰ কেইটামান বাণী আপোনালোকৰ বাবে সংগ্ৰহ কৰি লৈ আহিলোঁ ধন্যবাদ